হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ সৃষ্টি অসম চয়নিকাৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আজি একেবাৰে বেলেগ ধৰণৰ ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আচলতে কি হৈছে, কেইটামান দিন ধৰি ব্লগ কৰিব আৰু মনে নোযোৱা নিচিনা হৈছে। মানে একেবিলাককে কি দেখুৱাই থাকিম আৰু, সদায় খোৱা বোৱা হৈয়ে থাকে, সদায় একে দেখুৱাই থাকোঁ। যিহেতু ক'তো ওলাই যাব পৰা নাই, ঘৰতে বন্দী হৈ থাকিব লগা হৈছে আৰু সদায় একেই দৈনন্দিন লাইফটো চাই চাই আপোনালোকৰো আমনি লাগিব, মোৰো কৰি আমনি লাগে। গতিকে চেষ্টা কৰিছোঁ অকণমান বেলেগ টপিক বেছ ভিডিঅ' কিছুমান আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ। আৰু গম পাইছে মোৰ কথা বতৰা বুলি যোৱা দুটা ভিডিঅ' অলৰেডি মই আপলোড কৰিছোঁ। আৰু আজি লৈ আহিছোঁ এটা মেকআপৰ ভিডিঅ'। আৰু কিহৰ কাৰণে বিষয়টো চিলেক্ট কৰিলোঁ জানেনে? আচলতে মই মেকআপৰ ভিডিঅ' চাই খুব ভাল পাওঁ। ইউটিউবত বহুতবাৰ বহুতকেইটা চেনেলৰ মেকআপৰ ভিডিঅ' চাইছোঁ। অকল মেকআপ বেছড চেনেল কিছুমানো ছাবস্ক্ৰাইব কৰি থোৱা আছে, চাই থাকোঁ। কিন্তু মই ৰিয়েল লাইফত কেতিয়াও আজিলৈকে পূৰা মানে ফুল মেকআপ কৰি পোৱা নাই আৰু ক'তো যাবলৈ হোৱা নাই। এনেকুৱা হৈছে বিয়াত ইমানবোৰ মেকআপৰ বস্তু কিনা হ'ল বা দিছিলেও দৰাৰ ফালৰ পৰাও, কিন্তু মই আজিলৈকে এপ্লাই কৰি পোৱা নাই। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাকত দেখি থাকে মই একদম মেকআপ নোহোৱাকৈ যেনেকৈ তেনেকৈ ওলাওঁ। এতিয়াও দেখিছে এনেকৈ আছোঁ, এনেকুৱা ৰূপতে মোক ব্লগত দেখি থাকে। কাৰণ মই বহুত বেছি মেকআপ কৰিব নোৱাৰোঁ আৰু ডেইলি লাইফত একেবাৰে মেকআপ কৰা নহয় আৰু বহুত বেছি এলেহুৱাও হয়। সেইটো এটা এক নম্বৰৰ কথা, কাৰণ মেকআপ কৰিব যিহেতু বহুত সময় লাগে, গতিকে সেয়া কৰা নহয়। কিন্তু তথাপিওতো বিয়া বাৰুত মন যায় দিয়কচোন, নহয় জানো? বা কেতিয়াবা ক'ৰবালৈ ফুৰিবলৈ গ'লে। কিন্তু এনেকুৱা হৈছে মোৰ বিয়াৰ পিছৰ পৰা চিটুৱেশ্যন ইমানেই বেয়া। বিয়া হোৱা আজি 1.5 বছৰ হ'ল, কিন্তু এই 1.5 বছৰত আমি ক'তো ফুৰিব যাব ভালকৈ পৰা নাই, ভালকৈ পাৰ্টি বিয়া চিয়া এটেণ্ড কৰিব পৰা নাই। ক'ৰবাত কৰিছোঁ যদিও দুই এটা, তাকো লৰালৰিকৈ ওলাই যাওঁ। আৰু এইখিনিতে কৈ দিওঁ, মই ক'ৰবালৈ যেতিয়া যাবলৈ ওলাওঁ মানে মোৰ হাজবেণ্ডতকৈ মোৰ আগতে ওলোৱা হৈ যায়। মই ইমানেই স্পীডত ওলাব পাৰোঁ। মানে মোৰ মেকআপ চেকআপৰ তেনেকুৱা একো নাথাকে। মই ডেইলি মেকআপ কৰিব টান পাওঁ, খুব বেছি ভাল নাপাওঁ। কিন্তু যিসকলে কৰে আকৌ ভাল পাওঁ দেই, দেখি ভাল পাওঁ, কিন্তু কৰিব টান পাওঁ। আৰু মোৰ কলেজ লাইফত এনেকুৱা আছিলে, মোৰ মানে ডেইলি কাজল আৰু লিপ গ্লছ অকণমান বা কিবা লিপ কালাৰ অকণমান মানে ডেইলি ইউজ কৰা হৈছিলে। কিন্তু এতিয়া যে সেইখিনিও নহয়। এতিয়া মানে মই অকল মইশ্চাৰাইজাৰ লগাওঁ আৰু তেনেকৈ ওলাই যাব পাৰোঁ। আৰু মাস্কটো লোৱাৰ পৰাতো লিপষ্টিকৰ কথাই নাহে। গতিকে তেনেকুৱা নিচিনা হৈছে, একেবাৰে কম মেকআপত থাকোঁ। কেতিয়াবা কাজল অলপ আৰু লিপষ্টিক অলপ দেখিছে ওৰাঙত গ'লে কেতিয়াবা লগাওঁ, মন গ'লে তেনেকৈ। বাছ সিমানখিনিয়ে, বহুতখিনি কথা ক'লোঁ। কিন্তু আজি আপোনালোকৰ লগত মোৰ মেকআপৰ বস্তুখিনি যিহেতু আছে, গতিকে সেইখিনিকে এপ্লাই কৰি চাওঁ। এয়া মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব আৰু মেকআপটো কেনেকুৱা হয় সেইটো এক্সপিৰিয়েঞ্চো কৰিম আৰু আপোনালোকেও চাই জনাব যে মেকআপটো কেনেকুৱা হ'ল। আৰু যদিহে সঁচাকৈ ভাল হৈ যায় তেতিয়াহ'লে আপোনালোকেও এপ্লাই কৰিব পাৰিব। আৰু মই যিহেতু নিজা ধৰণে নকৰোঁ, মই যিখিনি দেখি শিকিছোঁ, বহুতবিলাক কৈছোঁৱেই, বহুতবিলাক মেকআপৰ ভিডিঅ' চাই থাকোঁ ইউটিউবত। গতিকে সেইখিনিৰ পৰা জানি বুজি গোটেইবিলাক থুলমূলকৈ আভাস এটা লৈ যিখিনি শিকিছোঁ সেইখিনিয়ে এতিয়া আপোনালোকৰ ওচৰত প্ৰেজেণ্ট কৰিম। আৰু মই মোৰ তাত থকা সামান্য মেকআপৰ বস্তুখিনিৰে সেইখিনি কৰি দেখুৱাম। গতিকে যদিহে ভাল হয় তেতিয়াহ'লে লাইক এটা কৰি দিব। আৰু এতিয়া মই প্ৰথমতে মুখখন ধুই আহিম, কাৰণ মুখখন ধুই চাফা কৰি গা ধুই আহিছোঁৱে, তথাপিও মানে মুখখন আকৌ এবাৰ ধুই মুচি একেবাৰে নিকা কৰি ষ্টাৰ্ট কৰিম মেকআপৰ ভিডিঅ'টো। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈ আৰু লাষ্টত কমেণ্ট এটা কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ নতুন ভিডিঅ' লৈ আহি থাকিম এতিয়া আপোনালোকৰ মাজলৈ। আৰু মোৰ মেকআপৰ ৰিমুভাৰ এটা লৈছিলোঁ, দেখুৱাইছিলোঁ আগৰ ভিডিঅ'ত, এইটো গাৰ্নিয়াৰৰ। আৰু মেকআপ কৰাৰ আগত যিহেতু গুচোৱাৰ উপায়টো লাগে, গতিকে মেকআপ ৰিমুভেল এটা বহুত প্ৰয়োজন। যিসকলে মেকআপ কৰে তেওঁলোকৰ কাৰণে আৰু প্ৰয়োজন। আৰু মই আজি যদি ছাকচেছ হওঁ তেতিয়াহ'লে ভাবিছোঁ ভৱিষ্যতে নিজে পাৰ্টি মেকআপ চেকআপবিলাক নিজৰ মুখত মানে নিজে এপ্লাই কৰিব পাৰিম। এতিয়া মানে অলপ হেৰি হৈ থাকোঁ, নাৰ্ভাছ হওঁ, যিহেতু নাজানো বুলি ভাবোঁ নিজকে। গতিকে আজি ট্ৰাই কৰোৱা হওক। প্ৰথমতে মুখখন ধুই আহিলোঁ, এয়া দেখিছে। আৰু মুখখন ধুই লোৱাটো অতি জৰুৰী মেকআপ কৰাৰ আগত। আৰু যিসকল বিবাহিত মেৰিড হয় তেওঁলোকে সেন্দুৰ যদি লয় তেতিয়াহ'লে পাৰিলে মেকআপ কৰাৰ আগত সেন্দুৰ নল'ব। আৰু মেকআপ কৰাৰ পিছতহে, মেকআপ যেতিয়া কমপ্লিট হৈ যায় তাৰপিছত সেন্দুৰটো লগাব। আৰু পাৰিলে পাউডাৰ সেন্দুৰ নলগাই লিকুইড সেন্দুৰটো ব্যৱহাৰ কৰিব, নহ'লে মেকআপটো বেয়া হৈ যোৱাৰ চান্স থাকে। মই যিখিনি শিকিছোঁ তাৰ পৰা কৈ আছোঁ, এয়া মোৰ নিজা অভিজ্ঞতা নহয় বাৰু, কিন্তু মই ভিডিঅ'ৰ পৰা চাই যিখিনি শিকিছোঁ সেইখিনি থুলমূলকৈ আপোনালোকৰ আগত একেলগে গোটেইখিনি আগবঢ়াইছোঁ। মুখখন মুচি ল'লোঁ।
আৰু প্ৰথমতে এপ্লাই কৰিম ময়শ্চাৰাইজাৰ মই এইটো লেকমি এবছলিউট পাৰফেক্ট ৰেডিয়েন্স এইটো ময়শ্চাৰাইজাৰ লৈছোঁ কিন্তু মই ডেইলি ইউজ কৰোঁ লেকমি ফেচ মেজিকটো কিন্তু আজি যিহেতু হেভি মেকআপ লোৱা হ'ব গতিকে লাইটকে ময়শ্চাৰাইজাৰটো লোৱাটো জৰুৰী গতিকে এইটো লাইট ময়শ্চাৰাইজাৰটো ইউজ কৰিম ময়শ্চাৰাইজাৰখিনি লগোৱা হোৱাৰ পিছত এপ্লাই কৰিব লাগিব প্ৰাইমাৰ আৰু এইটো হৈছে লেকমিৰ এবছলিউটৰে প্ৰাইমাৰ হয় লেকমি এবছলিউট এই প্ৰাইমাৰটো ইউজ কৰিম মই ইমানখিনি লৈছোঁ প্ৰাইমাৰটো সেট হ'বলৈ অকমান সময় লাগে আৰু সেই সময়খিনি যদি নিদিও তেতিয়াহলে আমাৰ পিছৰ পৰ্যায়ৰ যিখিনি ফাউণ্ডেশ্যন বা অন্য কিবা কিবিবোৰ ভালকে সেট নহব গতিকে প্ৰাইমাৰটো সময় দিব লাগিব আৰু তেতিয়ালৈকে প্ৰথমতে মই এতিয়া আইব্ৰখিনি আঁকি ল'ম আৰু মই দেখিছে ইয়া যোৱাবাৰ 1 বছৰৰ পিছত থ্ৰেডিং কৰিছিলোঁ এবাৰো তেনেকুৱাই হ'ব যেন পাইছোঁ বহুত দিন হ'ল থ্ৰেডিং নাই কৰা সেই লাষ্ট ভিডিঅ' বনোৱাৰ পিছৰ পৰা আৰু এয়া অৱস্থা অকমান মোটাকে আইব্ৰখিনি আঁকি লওঁ এইটো ৱেট এণ্ড ৱাইল্ডৰ এইটো আইব্ৰ কিট ইউজ কৰিম আৰু মই মোৰ যিখিনি প্ৰডাক্ট ইউজ কৰিছোঁ সেইখিনিক লৈ মোৰ মেকআপৰ বস্তুবোৰ বুলি এটা ভিডিঅ' বনাইছিলোঁ যদি আপোনালোকে নাই চোৱা তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সতে লিংকটো থাকিব আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চাই ল'ব তাতে গোটেইখিনি প্ৰডাক্টৰ ভালকৈ ৰিভিউ দিয়া আছে আৰু কি প্ৰডাক্ট ইউজ কৰিছোঁ তেতিয়া ভালদৰে গম পাই যাব ইয়াত এডাল ব্ৰাছ থাকে এডাল ব্ৰাছ দি মই আইব্ৰটো আঁকি ল'ম বহুত ডাঠকে আঁকি লৈছোঁ আইব্ৰখিনি প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্টবিলাকে এনেকৈ আঁকে যি দেখিছোঁ আৰু মোৰ বিয়াটো আঁকি দিছিলে পুৰা মেকআপটো হোৱাৰ পিছতহে যদি ভাল দেখা হয় নাজানো কি হ'ব চাই থাককচোন বাৰু আৰু আইব্ৰ আঁকা হৈ গ'ল এতিয়া ইউজ কৰিম কনচিলাৰ এইটো লেকমি এবছলিউটৰ কনচিলাৰ আৰু এইটো ইউজ কৰিম এতিয়া কনচিলাৰখিনি মিলাবলৈ এডাল ব্ৰাছ ব্যৱহাৰ কৰিছোঁ মই যিহেতু আঙুলিৰে অকণমান দিগদাৰ হৈছে আইব্ৰ সাইডখিনি এনেকৈ মিলাই ল'ব লাগিব আইব্ৰখিনি তেতিয়া বেছি ভালকৈ জিলিকে এইখিনি এনেকৈ মিলোৱা হ'ল পিছত ফাউণ্ডেশ্যন লগালে আৰু ভালকৈ মিলিব মানে এতিয়া মই ফাউণ্ডেশ্যনটো ইউজ কৰিবলৈ গৈ আছোঁ আৰু এইটো লেকমি এবছলিউটৰ স্কিন নেচাৰেলছ চাফল এইটো ফাউণ্ডেশ্যন লৈছোঁ স্কিন নেচাৰেল মছ মেটেৰিয়েল চাফলটো নহয় চাফলটো ফেচ মেজিকটো হয় এইটো এয়া ইউজ কৰিম এতিয়া মোৰ পাফটো হেৰালে মেকআপ ইউজ কৰা যেটো পাফ হেতু হেৰালে ব্ৰাছ আছে কিন্তু ব্ৰাছতকে মই আঙুলিৰে এপ্লাই কৰিবহে সুবিধা পাইছো গতিকে আঙুলি দি এপ্লাই কৰিছো আৰু সদায় আপোনালোকে এটা কথা মনত ৰাখিব ফাউণ্ডেশ্যন লগাওতে এনেকৈ ডেপকে মিলাব এনেকৈ খানি নিদিব খানি দিলে পুৰা বেয়া হৈ যাব মেকআপটো আৰু নিমিলা হৈ থাকিব গালত গতিকে টেপকৈ এনেকৈ মিলাব যিমান পাৰে ফাউণ্ডেশ্যনটো চকুৰ ওপৰখিনিটো অলপ লগাই লৈছো মই মোবাইলৰ কেমেৰাত চাই কৰি আছো গতিকে অকমান অসুবিধা হৈছে মিলাবলে আইনাত আৰু বেছি সুবিধা হয়
এনেকৈ ডেপ ডেপ কৰি এনেকৈ মিলাব, তেতিয়া চাব ধুনীয়াকৈ ছেট হৈ যায়। আৰু এইখিনি ছেটিঙত বহুত বেছি সময় দিব লাগে, মেকআপ কৰোঁতে টাইম লাগে সেইটো কাৰণে। আৰু যদি ভালকৈ ছেট নহয় মেকআপটো তেতিয়াহ'লে দেখিবলৈ বহুত বেয়া দেখিব। এয়া ছেট হৈ গ'ল। এয়া এতিয়া মই এইখিনি ছেট হ'বলৈ অলপ সময় লাগিব, গতিকে ৰাখি দিম আৰু মই আই মেকআপটো কৰি ল'ম। মেকআপৰ কাৰণে মই মাৰ্চৰ এখন আই প্লেট ব্যৱহাৰ কৰিম আৰু আই মেকআপ কৰাৰ আগত একদম কম্পালচৰি কনচিলাৰ ব্যৱহাৰ কৰাটো, তেতিয়াহে আই মেকআপটো বেছি ভালকৈ ফুটি উঠে। গতিকে মই অলপমান কনচিলাৰ এপ্লাই কৰিম চকুৰ ওপৰত এনেকৈ। কনচিলাৰৰ ঠাইত বহুতে ফাউণ্ডেশ্যনো ইউজ কৰে, ফাউণ্ডেশ্যনো ইউজ কৰিব পাৰে যাতে কালাৰখিনি ভালকৈ লাগি ধৰে, তাৰ বাবে এইটো ব্যৱস্থা কৰা হয়। এতিয়া মই ইয়াত কালাৰ এপ্লাই কৰিম। মই অলপ পিছত আপোনালোকে দেখিব, মই যিহেতু এতিয়া ঘৰুৱা ড্ৰেছত আছোঁ গতিকে ৰেড কালাৰৰ এখন শাৰী পিন্ধিম আৰু শাৰীৰ লগত মিলাকৈ মই ৰেড কালাৰটো লৈছোঁ ফাৰ্ষ্ট। এইটো কালাৰ এইটো এপ্লাই কৰিম। এয়া ৰেড কালাৰটো ভালকৈ হৈ গৈছে ছেট আপ। আৰু এতিয়া মই গল্ডেন কালাৰৰ ব্লাউজ পিন্ধিম কাৰণে এই গল্ডেন কালাৰটো লৈছোঁ তাৰ লগত মিলাকৈ, য'ত গ্লিটাৰ্ছো আছে। সেইটো এপ্লাই কৰাৰ আগত মই আৰু অকণমান চকুত কনচিলাৰ লগাই ল'ম, কাৰণ কনচিলাৰটো যিমান ব্যৱহাৰ কৰিব বেলেগ বেলেগকৈ তৰপ দি থাকিব পাৰি। আই মেকআপৰ ক্ষেত্ৰত তেনেকুৱা, গতিকে মাজত মই এপ্লাই কৰিম, গতিকে মাজত অকণমান কনচিলাৰ লগাই লৈছোঁ, ইফালেও দিম এনেকৈয়ে। এয়া ইয়াৰ ওপৰত এতিয়া গল্ডেন কালাৰটো এপ্লাই কৰিম। গল্ডেনটো লৈছোঁ। এয়া চাওক, কনচিলাৰ লগালে কি ধুনীয়াকৈ ফুটি উঠে, কালাৰটো ধুনীয়াকৈ লাগে। এয়া গল্ডেনটো লগাইছোঁ। আৰু এতিয়া মই কাজলটো এপ্লাই কৰিম। কাজলটো এইটো হৈছে জেল আইলাইনাৰ কাজল, এইটো লৈছোঁ। এইটো আছিলে মিউজিক ফ্লাৱাৰৰ। ডেছক্ৰিপশ্যন বক্সত লিংক থাকিব, গতিকে ভিডিঅ'টো চাব এবাৰ গৈ, তাত প্ৰডাক্টবিলাকৰ কথা আছে ভালকৈ। এইটো অনলাইনৰ পৰা অনা হৈছিলে আৰু এইটো কাজল মই এপ্লাই কৰিম। এইটো বহুত বেছি ডাৰ্ক হয় কাজলটো আৰু বহুত বেছি ভাল, চাব আপোনালোকে এপ্লাই কৰোঁতে গম পাব। এয়া দেখিছে কিমান ধুনীয়া ডাৰ্ক হয় কাজলটো, আৰু ইয়াতকৈও বেছি ডাৰ্ক কৰিব পৰা যায়, কিন্তু চকুৰ লগত মিলাই মই ইমানখিনিয়ে কৰিলোঁ। আৰু আইলাইনাৰটো পিছত কৰিম, যিহেতু এতিয়ালৈকে মোৰ ফাউণ্ডেশ্যনখিনি ভালকৈ ছেট হৈ গৈছে। গতিকে এতিয়া কৰিম আমি কণ্ট'ৰিং কৰিলে কি হয়, মুখৰ শ্বেপটো অকণমান দীঘলীয়া নিচিনা হয়, বা এনেকুৱা ডাবল চিন যদি কাৰোবাৰ থাকে, ইয়াত বহুত বেছি শকত হ'লে মোৰো হৈ যাব পাৰে। গতিকে সেইবিলাক ঢাকিব পাৰি কণ্ট'ৰ কৰি, আৰু কপালখন যদি ডাঙৰ হয় সৰু কৰিব পাৰি। আহক কণ্ট'ৰ কৰি লওঁ।
কণ্টৰৰ কাৰণে এইখন প্লেটতো হৈ যাব ইয়াতেও আছে আৰু এটো দিও কৰিব পাৰি ধুনিয়াকে ইয়াতে দুটা কালাৰ আছে কণ্টৰৰ কোনটো কৰো এটোত অলপ গ্লিটাৰ আছে এটো থৈছো গতিকে এটো দিয়ে কৰিম ইয়াত কণ্টৰ কৰিব দুটা কালাৰ আছে নিজৰ স্কিন টোনৰ লগত মিলাই লব পৰা যায় মই ডাৰ্কটো লৈছো বেছি ভালকে জিলিকিব নাকত কৰিম ফাৰ্স্ট কণ্টৰ নাকটো অলপ সৰু যেন দেখাবৰ কাৰণে এনেকৈ দেখিছে মই কণ্টৰটো সবতে কম বেছি পৰিমাণে ইউজ কৰিছো কিন্তু ইমান নকৰিলেও হয় আসলে কণ্টৰে কি কৰে এটা ইলিউশন সৃষ্টি কৰে যেটোৰ কাৰণে মানে সা এটা দেখা যায় আৰু তাৰ কাৰণে খিনখিন লাগে মুখখন কিন্তু সবতে কৰিব পাৰি আৰু কৰেও প্ৰফেশনাল মেকআপ আৰ্টিষ্ট সকলে কিন্তু আমি সাধাৰণ মেকআপত ইমানখিনি নকৰিলেও হয় আৰু বহুতে ইয়ালেকেও কৰে কিন্তু এতিয়া হিমানখিনি নেদেখাও এখিনিয়ে এতিয়া সেট কৰিম কণ্টৰ খিনি সেট হৈ গল আৰু এতিয়া ইউজ কৰিম কম্পেক্ট পাউডাৰ আৰু কম্পেক্ট পাউডাৰটো হেতু কাৰণে পিছতকে ইউজ কৰিব লাগে যাতে ভালকে সেট হয় কম্পেক্ট পাউডাৰ ইউজ কৰাৰ পিছত কেতিয়াও কণ্টৰ নকৰিব আৰু নহলে একেবাৰে কণ্টৰ খিনি সেট নহব ভালকে আৰু যেহেতু অইলি হৈ আছিল মই ফাউন্ডেশন ইউজ কৰিছিল গতিকে ধুনিয়াকে কণ্টৰ খিনি সেট হৈ গল এতিয়া মই এটো লৈছো লেকমি 925 কম্পেক্ট পাউডাৰ আৰু হেতু ইউজ কৰিম হৈ গল কম্পেক্ট পাউডাৰ ইউজ কৰা হৈ গল এতিয়া মই ব্লাছাৰ ইউজ কৰিম আৰু লগত হাইলাইটাৰ এটা কথা মনত ৰাখিব আমি মুখৰ শেপটো এনেকুৱা শেপলে যেতিয়া নিউ তেতিয়া ইয়াত তিনিটা ভাগ হয় এখিনি এই ড ভাগটো যেটো হেতুত কণ্টৰ কৰা হয় তাৰ অকমান ওপৰত ব্লাছাৰটো লগোৱা হয় ব্লাছাৰটো আৰু তাৰ ওপৰৰ জিডাল এডাল এই হাৰডাল এই বনডালত আসলতে এপ্লাই কৰা হয় হাইলাইটাৰ গতিকে এতিয়া মই তেনেকৈ কৰিম যেহেতু কণ্টৰ কৰা হৈ গল এতিয়া হাইলাইটাৰ আৰু তাৰ তলতে ব্লাছাৰ ইউজ কৰিম মই ব্লাছাৰৰ কাৰণে মুৰে মেকআপ কিটটো ইউজ কৰিম ইয়াত ব্লাছাৰ আছে ধুনিয়াকে এটো খোলাৰ পিছত এয়া ভিতৰত আগতে দেখুৱাইছিলো এয়া ব্লাছাৰৰ কাৰণে যিকোনো এটা কালাৰ ইউজ কৰিব পাৰিম মই এটা লাইট পিংক কালাৰ লৈছো এটো ওপৰৰ পৰা আৰু এটো দি মই এতিয়া ব্লাছাৰটো লগাই লম এখিনি জায়গাত কণ্টৰৰ ঠিক ওপৰত পিংক হৈ গল অকমান পাতলকে ইউজ কৰিছো এতিয়া ইউজ কৰিম হাইলাইটাৰ মই পাউডাৰ হাইলাইটাৰ ইউজ নকৰো পাউডাৰ হাইলাইটাৰ এখন প্লেটতে আছে বহুত কেটা কালাৰ কিন্তু লিকুইড হাইলাইটাৰ এটা আছে এক্সট্ৰাকে গতিকে এটো ইউজ কৰিম আৰু এটো ড্ৰপাৰ থাকে এনেকে ড্ৰপাৰ দি লব পাৰি কিন্তু বহুত বেছি ঠিক হয় বস্তুটো গতিকে মই একদম অকমান আগতে হাতত এনেকে লৈ লৈছো এয়া মেহেন্দিবোৰ যে যোৱাৰ পিছত হাতটো কিবা দেখা হয় ন আধা আধি গৈছে আৰু এয়া হাইলাইটাৰ খিনি লৈছো লৈ মই অলপমান নোজটোত নাকত এনেকৈ এপ্লাই কৰিম আৰু এইটো জায়গাত
হাইলাইটাৰখিনি ভালকৈ আঙুলিৰে ছেট কৰি লোৱাৰ পিছত আকৌ এবাৰ কম্পেক্ট পাউডাৰটো লগাই লোৱাটো ভাল, কাৰণ যিহেতু এইটো লিকুইড হাইলাইটাৰ হয় তেতিয়া কম্পেক্ট পাউডাৰ ওপৰত লগালে খুব ধুনীয়াকৈ ছেট হৈ যায়। আই মেকআপখিনি কমপ্লিট কৰিব লাগে, গতিকে আই লেছেছ ইউজ কৰিম আৰু তাৰপিছত আইলাইনাৰটো। আই লেছেছ পাতলটোৱে লৈছোঁ, দুটা আছে মোৰ তাত, এই পাতলযোৰ লৈছোঁ আৰু এইটো গ্লু, এইটো ইউজ কৰিম। এয়া আইলেছেছ লগাই ল'লোঁ আৰু আইলেছেছ লগাওঁতে আপোনালোকে যিটো গ্লু ইউজ কৰে চেষ্টা কৰিব যাতে সেইটো ব্লেক কালাৰৰ গ্লু আপোনালোকে কিনে লগত, কাৰণ হোৱাইট কালাৰটো হ'লে যেতিয়া ওপৰফালে ওলাই যায় অকণমান গ্লুটো তেতিয়া দেখিব বহুত বেয়া হয়, কিন্তু ব্লেক কালাৰৰ হ'লে আপোনাৰ আইলাইনাৰৰ নিচিনাহে দেখিব, গতিকে একো ধৰিব নোৱাৰি যেতিয়া আইলাইনাৰ এপ্লাই কৰিম। আৰু মোৰতো এইটো ব্লেক হয়, আপোনালোকেও পাৰিলে এইটো ল'ব যিসকলে মেকআপ কৰি ভাল পায়। আৰু তাৰপিছত এইটো লেকমি চিম্পুল আইলাইনাৰটোকে ইউজ কৰিম। এয়া দেখিছে আইলাইনাৰ এপ্লাই কৰা হৈ গৈছে আৰু এতিয়া মাস্কাৰা ইউজ কৰিম, কিন্তু মই আইলেছেছত আইলাইনাৰ অকণ লাগিয়ে গ'ল মোৰ লগাওঁতে। এইটো মাস্কাৰা, মাস্কাৰাৰ বৰ বিশেষ কাম নাই যদিহে ফেক আইলেছেছ ইউজ কৰে, কাৰণ আইলেছেছবিলাক এনেও বহুত ধুনীয়াকৈ ডাঙৰকৈ বনোৱাই থাকে আৰু বেণ্ড কৰাও থাকে। এয়া অকণমান তথাপিও লগাই দিছোঁ মাস্কাৰা এইটো। আই মেকআপ কমপ্লিট হৈ গ'ল। মই উইংছ আইলাইনাৰ পূৰাকৈ উইংছ কৰা নাই এতিয়া, আৰু আই মেকআপ কমপ্লিট হ'ল। এতিয়া আমি লিপষ্টিকখিনি আঁকি ল'ম। লিপ লাইনাৰডাল ইউজ কৰিবও পাৰে আৰু নকৰিলেও কথা নাই, কিন্তু মই ভাবিছোঁ অলপ কৰি লওঁ, যিহেতু এডালো আছে গতিকে গোটেইকেইটা বস্তু এপ্লাই কৰি চাওঁ। আৰু লিপ লাইনাৰডাল আজিকালি প্ৰায় নাআঁকেই। হৈ গ'ল। এতিয়া লিপষ্টিক লগাম। লিপষ্টিক মেট লিপষ্টিক দুটা আছে, পিংক আৰু ৰেড। কোনটো লগাওঁ? ৰেডটো লগাওঁ কাৰণ শাড়ীৰ লগত মিলিব, আৰু এনেকুৱা লিপষ্টিকো ইউজ কৰিব পাৰে, কিন্তু মই মেটটো ইউজ কৰিম আজি। মোৰ পূৰা মুখৰ মেকআপ প্ৰায় কমপ্লিট হৈ গৈছে, লিপষ্টিকলৈকে হৈ গ'ল, আৰু লাষ্ট আছে এইটো সেন্দুৰ। যিহেতু আমি মেৰিড হয়, বিবাহিত স্ত্ৰী, গতিকে সেন্দুৰখিনিও এটা বিশেষ সৌন্দৰ্য। গতিকে সেন্দুৰখিনি মই এতিয়া একদম চিম্পুলকৈ এনেই মাত্ৰ অকণমান এনেকৈ আঁকি লৈছোঁ। দীঘলকৈও আঁকিব পাৰে, ডাঙৰকৈও আঁকিব পাৰে, নিজৰ ইচ্ছা অনুযায়ী। কিন্তু এতিয়া লিকুইড সেন্দুৰটো ইউজ কৰিছোঁ, কাৰণ পাউডাৰটো দিলে হয়তো সেই পাউডাৰ পৰি আকৌ মেকআপ নষ্ট হৈ গ'লে আকৌ দুনাই ঠিক কৰিব বহুত সময় লাগিব। গতিকে মেকআপ লুক কমপ্লিট হৈ গৈছে, আৰু মই চুলিখিনি এতিয়া কিবা এটা ষ্টাইল কৰি লওঁ, আৰু লগতে গহনা পাতি পিন্ধি আপোনালোকৰ ওচৰলৈ আকৌ আহি আছোঁ। শাড়ীখন পিন্ধি লওঁ, তাৰপিছত ফাইনেল লুকটো চাব পাব। এয়া মোৰ ফাইনেলি মেকআপ কমপ্লিট হৈ গ'ল, আৰু এনেকৈ এনেই চুলিখিনি ক্লাটচাৰ এডাল দি লগাই লৈছোঁ ওপৰত, আৰু শাড়ীখন পিন্ধিছোঁ। আৰু যিহেতু হাই নেকৰ ব্লাউজ হয় গতিকে ডিঙিত একো নিপিন্ধিলোঁ, ইয়েৰিংছ এযোৰ পিন্ধিছোঁ গল্ডেন কালাৰৰ ব্লাউজৰ লগত মিলাকৈ। আৰু ফাইনেল মেকআপ লুকটো এবাৰ চাই লওক। এয়া কেনেকুৱা পাইছে জনাব। এয়া পূৰা হোল বডি ভিডিঅ' কৰিবলৈ দি আছোঁ, চাই লওক।
এই ফটোকেইখন যে দেখিছে আচলতে এটা ভিডিঅ' বনাইছোঁ মোৰ আনটো চেনেলত তালৈ গৈ শ্বৰ্ট ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া থাকিব প্লিজ এবাৰ চাব বন্ধুসকল আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু বহুত বেছি টাইম কনজিউমিং হয় মেকআপৰ প্ৰক্ৰিয়াটো গম পাইছে আৰু প্ৰফেচনেল মেকআপ আৰ্টিষ্টসকলে ব্ৰাইডেল মেকআপ এটা কৰোঁতে 2-3 ঘণ্টা সময় লয় সেইকাৰণে মই অৱশ্যে বৰ লৰালৰি কৰাৰ নিচিনাই হ'ল আৰু তাৰ পিছতো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হিচাপে ইমান বেছি বেয়া নাই হোৱা যেনে লাগিছে নিজৰ মুখখন চাই আৰু আপোনালোকে ট্ৰাই কৰি চাব পাৰে আৰু মোৰ সেকেন্ড এক্সপিৰিয়েঞ্চ বা তাৰ পিছত কৰিলে হয়তো আৰু বেছি ভাল হ'ব ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এনেকৈ ফুল মেকআপ কেতিয়াও কৰি পোৱা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু বহুত কষ্ট কৰি আপোনালোকৰ আগলৈ ভিডিঅ'টো আগবঢ়াই দিলোঁ গতিকে লাইক এটা কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব নাই কৰা প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই